আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিশেষ একলব্য অনুষ্ঠানলৈ শ্ৰোতা দৰ্শক সকলোকে আমি স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয় হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প। আৰু এই বিশেষ আলোচনা ভাগলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ ডক্টৰ শৈলেন ভৰালী ছাৰক। ছাৰ নমস্কাৰ। ছাৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সৰহসংখ্যক গল্পতে আমি চুটি গল্পৰ লক্ষণ দেখা নাপাওঁ। ইয়াৰ কাৰণটো কি, বা কিবা বিশেষ উদ্দেশ্য আগত ৰাখি তেখেতে এনেকৈ আগবাঢ়িছিল নেকি বাৰু? এই প্ৰশ্নটোলৈ যোৱাৰ আগতে চুটি গল্প সম্পৰ্কে আৰু বেজবৰুৱাৰ চুটি গল্প সম্পৰ্কে অলপ কথা মই কৈ লৈছোঁ। হয় ছাৰ। চুটি গল্প পাশ্চাত্যৰ অৱদান বুলি কোৱা হয়, আৰু পাশ্চাত্যত চুটি গল্পৰ জন্ম হৈছিল ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত। ভাৰতবৰ্ষত চুটি গল্পৰ জন্ম হয় ঊনবিংশ শতিকাৰ একেবাৰে শেষত। বাংলা সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰে, উড়িয়া সাহিত্যত ফকীৰমোহন সেনাপতিয়ে আৰু হিন্দী সাহিত্যত প্ৰেমচন্দে চুটি গল্পৰ জন্ম দিয়ে। অসমীয়াতো চুটি গল্পৰ জন্ম হয় ঊনবিংশ শতিকাৰ শেষৰ পিনে, আৰু বেজবৰুৱাৰ হাততে, লক্ষ্মীনাথ বেজবৰুৱাৰ হাততে এই চুটি গল্পৰ জন্ম হয়। চুটি গল্প আলোচনীৰ সন্তান বুলি কোৱা হয়। অসমীয়াতো চুটি গল্পৰ জন্ম হৈছিল আলোচনীৰ পাততে। 1889 চনত কলিকতাৰ পৰা প্ৰকাশিত জোনাকী নামৰ কাকতখনত অসমীয়া চুটি গল্পৰ পোনপ্ৰথমে জন্ম হয়, আৰু জোনাকীৰ ৪ৰ্থ বছৰৰ ৪ৰ্থ সংখ্যাত প্ৰকাশিত সেউতী নামৰ গল্পটোকেই প্ৰথম অসমীয়া চুটি গল্প বুলি ধৰা হৈছে। তাৰ কাৰণটো কি ছাৰ? এটা কথা, সেই গল্পটোৰ আগতেও যে বেজবৰুৱাই গল্প লিখা নাছিল সেইটো নহয়। হয় ছাৰ। জোনাকীৰ দ্বিতীয় আৰু তৃতীয় সংখ্যাটো বেজবৰুৱাই দুটা গল্প ৰচনা কৰিছিল। এটা হ'ল ঘৰপতা ককা আৰু আনটো হ'ল মূলা খোৱা বুঢ়া। কিন্তু সেই গল্প দুটা চুটি গল্পতকৈ সাধু কথাৰ বেছি ওচৰ চপা। যে প্ৰকৃত চুটি গল্প বুলি সেই দুটাক আমি ক'ব নোৱাৰোঁ, আৰু সেইকাৰণে বেজবৰুৱাৰ গল্পসমূহৰ ভিতৰত সেই দুটা গল্পক আমি অন্তৰ্ভুক্ত কৰা নাই। অৱশ্যে বেজবৰুৱাৰ সৰহভাগ গল্পতে আধুনিক চুটি গল্পৰ আটাইবোৰ লক্ষণ ফুটি উঠা নাই। সেইটো তেওঁ ইচ্ছাকৃতভাৱে কৰিছিল নে তেওঁৰ, যিহেতু তেখেত অসীম সৃষ্টিশীল মনৰ লেখক আছিল, সেই লিখাৰ ধাৰতে বস্তুখিনি তেনেকুৱা হৈ গৈছিলে, নে অন্য কিবা কাৰণ আছিল, নে সেই লিখাৰ তাগিদাতে চুটি গল্পৰ বিষয়ে জনা নাছিল সেইটো নহয়। পাশ্চাত্যৰ চুটি গল্প যে তেওঁ অধ্যয়ন কৰা নাছিল সেইটো নহয়, নিশ্চয় কৰিছিল। আৰু ইতিমধ্যে বেজবৰুৱাৰ প্ৰায় অলপ আগতে ৰবীন্দ্ৰনাথে চুটি গল্প ৰচনা কৰিছিল। গতিকে বাংলা চুটি গল্পৰ লগতো নিশ্চয় বেজবৰুৱাৰ পৰিচয় ঘটিছিল। কিন্তু বেজবৰুৱা আছিল গোটেই জীৱনতে অসমৰ ঐতিহ্য সন্ধানৰ ব্ৰতী। প্ৰতিটো ক্ষেত্ৰতে তেওঁ ঐতিহ্য সন্ধান কৰিছিল, অসমৰ ঐতিহ্য সন্ধান কৰিছিল। গতিকে কোনো ক্ষেত্ৰতে বেজবৰুৱাই আনক অনুকৰণ কৰিবলৈ বিচৰা নাছিল। আৰু এটা মন কৰিবলগীয়া কথা যে চুটি গল্প বা গল্প ৰচনা কৰাৰ আগতে বেজবৰুৱাই অসমৰ যিবোৰ প্ৰাচীন সাধুকথা সেইবোৰক লিপিবদ্ধ কৰিছিল, লিখিত ৰূপ দিছিল, ঠিক গল্প ৰচনা কৰাৰ আগে আগে। গতিকে এই সাধুকথাসমূহৰ প্ৰভাৱ নিশ্চয় বেজবৰুৱাৰ ওপৰত পৰিছিল। আৰু সেইকাৰণে বহুতে ক'ব খোজে যে বেজবৰুৱাৰ গল্পবোৰ সাধুকথা আৰু আধুনিক চুটি গল্পৰ মাজৰ বস্তু। বেজবৰুৱাৰ ইচ্ছা আছিল অসমৰ প্ৰাচীন সাধুকথাৰ লগত আধুনিক চুটি গল্পৰ সমন্বয় সাধন কৰা। পাশ্চাত্যৰ চুটি গল্পক তেওঁ সম্পূৰ্ণভাৱে অনুকৰণ কৰিবলৈ বিচৰা নাছিল। আমাৰ দেশীয় যি ঐতিহ্য, সেই ঐতিহ্যৰ লগত আধুনিক চুটি গল্পৰ তেওঁ সমন্বয় সাধন কৰিবলৈ বিচাৰিছিল, আৰু সেইটো বেজবৰুৱাই ইচ্ছা অনুসৰি কৰিছিল। তেওঁ ইচ্ছা কৰা হ'লে পাশ্চাত্যৰ চুটি গল্পৰ অনুকৰণত চুটি গল্প ৰচনা কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে, কাৰণ বেজবৰুৱাৰ লক্ষ্য আছিল অসমৰ ঐতিহ্যৰ সন্ধান। কিন্তু তথাপি
বেজবৰুৱাৰ গল্পসমূহৰ মাজত এনেধৰণৰ কেইটামান গল্প আছে যিকেইটা গল্প আধুনিক চুটিগল্পৰ সকলো লক্ষণেৰে পুষ্ট। স্যাৰ কেইটামানৰ নাম কৈ দিয়কচোন। কম তাৰ আগতে মই কম যে বেজবৰুৱাৰ গল্পসমূহ প্ৰধানকৈ দুটা ভাগত ভাগ কৰি ল'ব পাৰি। কেনেধৰণৰ? এটা ভাগত আমি দেখো প্ৰথম ভাগটোত বেজবৰুৱাই সংস্কাৰকৰ ভূমিকা গ্ৰহণ কৰিছে। প্ৰথম ভাগৰ যিবোৰ গল্প সেই গল্পবোৰত বেজবৰুৱাই সংস্কাৰকৰ ভূমিকা গ্ৰহণ কৰি তেওঁ এজন সমাজ সংস্কাৰকৰ ৰূপত অৱতীৰ্ণ হৈছে। আৰু তাত বেজবৰুৱাই মোৰ ধাৰণেৰে কৃপাবৰী ভূমিকা গ্ৰহণ কৰিছে। অসমীয়া সমাজৰ ভেম, ভণ্ডামি, কুসংস্কাৰ, অন্ধবিশ্বাস এইবোৰক আওপকীয়াভাৱে বেজবৰুৱাই নিন্দা কৰিছে। এই গল্পবোৰ হাস্য আৰু ব্যংগৰস প্ৰধান। তাত হাস্যৰসো আছে, কিন্তু হাঁহিৰ চলেৰে বেজবৰুৱাই এইবোৰত অসমীয়া সমাজক ব্যংগ কৰিছে। আৰু এনেধৰণৰ কেইটামান মই গল্পৰ উদাহৰণ দিছোঁ। এটা হ'ল ভূপেন্দ্ৰ বৰুৱা, এটা হ'ল মিলিৰামৰ আত্মজীৱনী, জাতিৰামৰ জাত। মলক গুইনগুইনটো সেই শ্ৰেণীতে পৰিব। এনেধৰণৰ কিছুমান গল্পত তেওঁ অসমীয়া সমাজক ব্যংগ কৰিছে। যেনে আমাৰ সমাজৰ কিছুমান লোক আছে যিসকলে পাশ্চাত্য শিক্ষা লাভ কৰি চাহাবৰ বেশ ধাৰণ কৰিছে, সেইসকল অসমীয়াক বেজবৰুৱাই নিন্দা কৰিছে। কিছুমান আছে যিসকলে নিজৰ বৰজাতক লৈ গৰ্ব কৰি আনক দেখুৱাইছে, জাতীয় অভিমানত তেওঁলোক উফন্দি আছে। বেজবৰুৱাই সেইসকলক নিন্দা কৰিছে। বেজবৰুৱাই আকৌ নিন্দা কৰিছে সেইসকল অসমীয়াক যিসকলে দুৰ্নীতিক প্ৰশ্ৰয় দি এক ভণ্ড জীৱন যাপন কৰিছে। এই ধৰণৰ অসমীয়া সমাজৰ যিবোৰ কেৰুণ, সেই কেৰুণসমূহক নিৰ্মূল কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই বেজবৰুৱাই এই গল্পসমূহ ৰচনা কৰিছে। আৰু এই গল্পসমূহক আমি প্ৰকৃত গল্প বুলি ক'ব খোজা নাই, আধুনিক একেবাৰে চুটিগল্প বুলি ক'ব খোজা নাই। এইকাৰণেই যে আধুনিক চুটিগল্পৰ যিবোৰ বিশিষ্ট লক্ষণ, সেই লক্ষণসমূহ এই গল্পবোৰত ফুটি উঠা নাই। বিশিষ্ট লক্ষণ কি কি? এইখিনিতে এটা প্ৰশ্ন উদয় হয় যে উপন্যাস আৰু চুটিগল্প একে নহয়। কিছু পাৰ্থক্য আছে, ভালেখিনি পাৰ্থক্য। দুটা সম্পূৰ্ণ সুকীয়া সৃষ্টি। উপন্যাসত থাকে এখন সমাজ, গোটেই সমাজখনকে ইয়াত ৰূপায়ণ কৰিবলৈ বিচৰা হয়। আৰু আনহাতে চুটিগল্প ৰচনা কৰা হয় ব্যক্তিক লৈ। অৰ্থাৎ উপন্যাসত প্ৰকাশ পায় সামাজিক চেতনা আৰু চুটিগল্পত প্ৰকাশ পায় ব্যক্তি চেতনা। আৰু চুটিগল্পত এজন ব্যক্তিৰ গোটেই জীৱনটোকে সামৰি লোৱা নহয়। এজন ব্যক্তিৰ এটা বিশেষ দিশ বা এটা বিশেষ পৰিস্থিতি তাত ৰূপায়ণ কৰা হয়। আনহাতে উপন্যাসত থাকে গোটেই সমাজখন আৰু মানুহৰ সামগ্ৰিক ৰূপটো। চুটিগল্পৰ সামগ্ৰিক ৰূপটো নাথাকে। বেজবৰুৱাৰ এই প্ৰথম ভাগৰ চুটিগল্পসমূহৰ এই লক্ষণটো নাই। চুটিগল্পৰ লক্ষণ নাই, বহু পৰিমাণে উপন্যাসৰ লক্ষণে ফুটি উঠিছে। চৰিত্ৰৰ সামগ্ৰিক ৰূপটো তেওঁ তাত প্ৰদৰ্শন কৰিছে। আৰু সেই চৰিত্ৰৰ সামগ্ৰিক ৰূপৰ মাজেদি অসমীয়া সমাজখনক তেওঁ ৰূপায়ণ কৰিছে। দ্বিতীয়তে চুটিগল্পৰ পৰিসৰ ঠেক। কম কথাতে বেছিভাগ প্ৰকাশ কৰাটোৱে হ'ল চুটিগল্পৰ বৈশিষ্ট্য। আৰু সেইকাৰণে চুটিগল্পৰ ভাষা হয় সদায় ব্যঞ্জনাধৰ্মী। কিন্তু বেজবৰুৱাৰ এই ভাগৰ চুটিগল্পসমূহত এই লক্ষণবোৰ প্ৰকাশ পোৱা নাই। এই গল্পসমূহৰ পৰিসৰটো বহল, তাৰ উপৰি ভাষাৰ ব্যঞ্জনা ইয়াত নাই। পোনপটীয়া, ইয়াত প্ৰকাশভংগী পোনপটীয়া, ব্যঞ্জনাধৰ্মী নহয়। আকৌ চুটিগল্পৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল যে তাত আৰম্ভণি আৰু তাৰ পৰিণতি সদায় নাটকীয় হ'ব লাগে। এই নাটকীয়তা এই গল্পসমূহত নাই। গতিকে চুটিগল্পৰ যিকেইটা বিশিষ্ট লক্ষণৰ কথা আমি ক'লো, সেই লক্ষণকেইটা
এই ভাগৰ গল্পসমূহত অনুপস্থিত সেইকাৰণে এইকেইটাক আমি প্ৰকৃত চুটিগল্প বুলি ক'ব খোজা নাই কিন্তু তথাপি বেজবৰুৱাৰ এই গল্পসমূহ আকৰ্ষণীয় এইকাৰণে আটাইবোৰ গল্পতে আছে হাস্যৰস বেজবৰুৱাই হাস্যৰসৰ মাজেদি এই গল্পসমূহক এনেদৰে দাঙি ধৰিছে যে তাত পাঠকে সকলো আমনি বোধ নকৰে যিকোনো পাঠকে অতি আনন্দৰে এই গল্পসমূহ পঢ়িব পাৰে বেজবৰুৱাই এটা নিৰ্দিষ্ট লক্ষ্য আগতে এই গল্পসমূহ ৰচনা কৰিছে কিন্তু ইয়াৰ ভিতৰতো কেইটামান গল্প আছে যিকেইটা গল্প সম্পূৰ্ণভাৱে হাস্যৰস প্ৰধান যিকেইটাত বেজবৰুৱাৰ অন্য কোনো উদ্দেশ্য প্ৰকাশ পোৱা নাই বিমল হাস্যৰসৰ বিশুদ্ধ হাস্যৰসৰ যোগান ধৰাটোৱে এই গল্পকেইটাৰ উদ্দেশ্য যেনেধৰণৰ এটা গল্প স্বৰ্গাৰোহণ যেনে কুকুৰ তেনে টাঙোন যেনে চোৰ তেনে টাঙোন নেকি যেনে চোৰ তেনে টাঙোন এই ধৰণৰ কেইটামান গল্প আছে যিকেইটা গল্পত বেজবৰুৱাই সংস্কাৰকৰ ভূমিকা গ্ৰহণ কৰা নাই পাঠকক বিমল হাস্যৰসৰ যোগান ধৰাৰ উদ্দেশ্যেই বেজবৰুৱাই এই গল্পকেইটা ৰচনা কৰিছে বেজবৰুৱাৰ দ্বিতীয় ভাগৰ যিবোৰ গল্প সেই গল্পসমূহত চুটিগল্পৰ সৰহভাগ লক্ষণে প্ৰকাশ পাইছে আধুনিক যি চুটিগল্প এই চুটিগল্পৰ ওচৰ এই গল্পসমূহ ইয়াৰ ভিতৰত আছে উৎকৃষ্ট ধৰণৰ কেইবাটাও গল্প যেনে ভদৰী যেনে মুক্তি যেনে পাটমুগী যেনে বাপিৰাম যেনে ধোঁৱা খোৱা এই ধৰণৰ কেইটামান গল্প আছে যিকেইটা গল্পৰ চুটিগল্পৰ সৰহখিনি লক্ষণে প্ৰকাশ পাইছে লাওখোলাটো স্যাৰ আমি এইটো শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰিম যদিও তাৰ সমাজখন অৱশ্যে বাংলা সমাজখন হেৰি তথাপিতো তাৰ যিটো মানে খুব শক্তিশালী হেৰি এটা তাত মানে দিশ এটা আছে এইকেইটাৰ ভিতৰতো আকৌ মানে দুটামান গল্প একেবাৰে উৎকৃষ্ট গল্প বুলি আমি ক'ব পাৰোঁ যেনে ভদৰী আৰু মুক্তি কি কাৰণে আমি উৎকৃষ্ট বুলি কৈছোঁ ভদৰী গল্পটোত বেজবৰুৱাই ভদৰীৰ গোটেই জীৱনটো দাঙি ধৰা নাই এটা বিশেষ মুহূৰ্তৰ ছবিহে দাঙি ধৰিছে এটা বিশেষ মুহূৰ্ত এটা বিশেষ পৰিস্থিতিহে তাত ৰূপায়ণ কৰিছে আৰু গোটেই গল্পটো নিচেই কম কথাৰ মাজেদি বেজবৰুৱাই সামৰিছে খঙৰ ভমকত ভদৰীৰ স্বামীয়ে ভদৰীক মৈদাৰে আঘাত কৰাৰ পিছৰ পৰা ভদৰীয়ে মিছা কথা কৈ স্বামীক শাস্তিৰ পৰা মুক্তি দিয়ালৈকে এই গোটেইখিনি কথা অতি দ্ৰুত গতিৰে আগবঢ়াই নিয়া হৈছে তথাপিতো আমাৰ পঢ়ি আমনি নালাগে আৰু আমি গোটেই কথাখিনি বৰ ধুনীয়াকে বুজি পাওঁ আমাৰ চকুৰ আগত চিত্ৰপটৰ নিচিনাকে এখন এখন চিত্ৰ মানে ফুটি উঠে অথচ ইমান কম কথাৰ মাজতে কম কথাৰ মাজে গল্পটো আৰম্ভ কৰিছে নাটকীয়ভাৱে আৰু তাৰ পৰিণতিও সেই নাটকীয় বৰ ধুনীয়াকে সেই সামঞ্জস্যটো ৰক্ষা হৈছে আমি চুটিগল্প আধুনিক চুটিগল্প বুলিলে যি বুজো ভদৰী তাৰ উৎকৃষ্ট উদাহৰণ অথচ একেবাৰে নিচেই সাধাৰণ ঘটনা একদম গাঁৱলীয়া সমাজ এখন একদম সাধাৰণ কথা এটাৰ পৰা কেনেকে এটা বৰ ধুনীয়া পৰিৱেশ এটা সৃষ্টি কৰিছে একে শ্ৰেণীতে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ বেজবৰুৱাৰ মুক্তি নামৰ গল্পটো সুকুমাৰ নামৰ চৰিত্ৰটো যিদৰে তাত আঁকি উলিয়াইছে সেইটোৱে পাঠকক একেবাৰে মুগ্ধ আৰু সেইটো এতিয়াও সেই গল্পটো তাৰ যিখিনি তাৰ বাণী কাৰণ লেখক বুলি ক'লে আমাৰ এটা দায়বদ্ধতাটো আহি লেখাৰ মাজেদি এটা বাণী প্ৰকাশ পাবই লাগিব আৰু তাৰ যিটো সেইটো এতিয়াও মানে যিটো মানে তাৰ যিটো সেই শিশু মনস্তত্বৰ যিটো দিশ সেইটো আজিও মানে প্ৰাসংগিক অতি প্ৰাসংগিক সদায় প্ৰাসংগিক হৈ থাকিব এইবোৰ আচলতে এই আটাইখিনি গল্পৰ মাজেদি প্ৰকাশ পাইছে বেজবৰুৱাৰ গভীৰ মানৱতাবোধ তেওঁৰ যিখিনি গল্পক আমি উৎকৃষ্ট চুটিগল্প বুলি কৈছোঁ সেই আটাইখিনি গল্পৰে বিষয় হ'ল মূল বিষয় হ'ল বা বক্তব্য হ'ল মানৱতাবোধ বেজবৰুৱাৰ গভীৰ মানৱতাবোধৰ ছাপ এই আটাইখিনি গল্পতে আছে আটাইখিনি অকল এই দুটা গল্পতে নহয় আটাইখিনিতে ধোঁৱা খোৱা পাটমুগী বাপিৰাম এই আটাইখিনি গল্পৰে আধাৰ মানৱতাবোধ আৰু ভদৰী আৰু মুক্তিৰ তুলনাত অৱশ্যে আনবোৰ গল্প কাহিনী কিছু পৰিমাণে শিথিল
অতি আতিল কাহিনী আমি পাওঁ বিশেষকৈ এই ধৰণৰ গল্পত ভদৰী আৰু মুক্তি আনবোৰ গল্পত চুটি গল্পৰ লক্ষণবোৰ আছেই কিন্তু তথাপি কাহিনীৰ ফালৰ পৰা আনবোৰ গল্প কিছু পৰিমাণে শিথিল ভদৰী আৰু মুক্তিৰ যিটো আতিল গাঁথনি সেইটো আনবোৰ গল্পত নাই এটা উদ্দেশ্য প্ৰণোদিতভাৱে কৰিছিল নে অন্য কিবা কাৰণ আছিল না বেজবৰুৱাই বোধ কৰো এই কাহিনীৰ যিটো সংক্ষিপ্ততা সেইটোৰ প্ৰতি বৰ সজাগ হৈ থকা নাছিল হয়তো মানে কথাবোৰ বহলাই গৈ আছে যে ধৰি লওক জাতিৰামৰ জাত বা অন্য গল্পতে আমি পাওঁ যে কোনোবা মানুহজনৰ বিষয়ে ক'বলৈ যাওঁতে এইডোখৰতে আমি মানে সেই সাধু কথা কোৱা ককাজন আহি যায় যে এইডোখৰতে আমি কথা এটা মনে মনে কৈ থওঁ বুলি কয় বেলেগ এটা কাহিনী এই ভাগৰ গল্পত তেওঁ সেইটো কৰা নাই বিষয়ৰ পৰা তেওঁ আঁতৰি যোৱা একেবাৰে প্ৰথম ভাগৰ গল্পসমূহত তেওঁ আঁতৰি গৈছে কিন্তু দ্বিতীয় ভাগৰ গল্পসমূহত তেওঁ মূল বিষয়ৰ পৰা আঁতৰি যোৱা নাই অপ্ৰাসংগিক কোনো কথা অৱতাৰণা কৰা নাই ইয়াত আমি সেই গল্প লেখক আধুনিক চুটি গল্পকাৰ বেজবৰুৱাকহে আমি পাওঁ আমি সেই অন্য কাকো নাপাওঁ আমি সেই সাধু কথা কোৱা মানুহজনো নাপাওঁ আৰু আমি তাত কৃপা বৰবৰুৱাকো নাপাওঁ আৰু নহয় বেজবৰুৱা নিজে এইটো বিষয়ত নিশ্চয় সজাগ আছে আৰু সেইকাৰণেই তেওঁ ক'তো নিজে চুটি গল্প শব্দটো ব্যৱহাৰ কৰা নাই চুটি গল্পৰ নামটো তেওঁ কোনো তেওঁৰ গল্পৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই তেওঁ কোনো ক্ষেত্ৰত গল্প বুলি কৈছে আৰু কোনো কথাত সাধু বুলি কৈছে আৰু কৰবাত এবেগেটীয়া সাধু চুটি গল্পৰ নামটো তেওঁ ব্যৱহাৰ কৰা নাই চুটি গল্প তেওঁ পঢ়িছিল তেওঁ জানিছিল কিন্তু তেওঁ নিজৰ ৰচনাসমূহৰ ক্ষেত্ৰত চুটি গল্পৰ নামটো তেওঁ ব্যৱহাৰ কৰা নাই গতিকে বেজবৰুৱা যে এই বিষয়ে সজাগ আছিল সেইটো ইয়াৰ পৰাই বুজিব পাৰি তেওঁৰ গল্পসমূহৰ প্ৰকৃতি যে বেলেগ একেবাৰে পাশ্চাত্য আৰ্হিতেই তেওঁ গল্পবোৰ সম্পূৰ্ণভাৱে ৰচনা কৰা নাছিল তাৰ প্ৰমাণ এইটোৱেই